নমস্কাৰ। চাৰিওফালে প্ৰতিবাদ চলি আছে, অসম বন্ধ দিছে বহুত সংগঠনে, কিন্তু আমি বহুতে এতিয়াও গম পোৱা নাই আচলতে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বা চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল 2016 কি বস্তু আমি বহুতে এতিয়াও গম পোৱা নাই। এই ভিডিঅ'টো সেইসকলৰ বাবে যিসকলে প্ৰকৃততে গম পোৱা নাই নাগৰিকত্ব সংশোধনী আইন 2016 প্ৰকৃততে কি। চাওক, সংশোধনী বুলি ক'লে কি বুজে যে আগত কিবা এটা থাকিব লাগিব, তাকে আকৌ নতুনকৈ সংশোধন কৰিব। মানে 1955 চনৰ যিখন নাগৰিকত্ব আইন আছে সেইখনক এতিয়া অলপ সাল সলনি কৰি সংশোধন কৰা হৈছে। মানে আগৰ যিখন আইন আছিলে 1955 চনৰ সেইখনৰ মতে বিদেশী অনুপ্ৰৱেশকাৰীবিলাকক সময়সীমা দিছিলে 1971 চনৰ 25 মাৰ্চ। সেই তাৰ আগত অহা যিবিলাক অনুপ্ৰৱেশকাৰী আছিলে বিদেশী, সেই বিদেশীবিলাকক নাগৰিকত্ব দিয়া হ'ব, তাৰ পাছত অহাখিনিক দিয়া নহ'ব। কিন্তু এতিয়া চেঞ্জ কৰি সেইটো সময়সীমা দিছে 2014 চনৰ 31 ডিচেম্বৰ। আৰু ছেকেণ্ড কথাটো হ'ল আগৰ আইন মতে আছিলে যে 11 বছৰমান সময় ভাৰতবৰ্ষত থকাৰ পাছতহে নাগৰিকত্ব পাব। কিন্তু এতিয়া সেই সময়সীমাটো শ্বৰ্ট কৰি আনি কি কৰা হৈছে, 6 বছৰ ভাৰতবৰ্ষত থাকিলে নাগৰিকত্ব পাবৰ কাৰণে আবেদন কৰিব পাৰিব। তাৰপাছত চাওক, এই অবৈধ অনুপ্ৰৱেশকাৰীবিলাক আচলতে কোন কোন দেশৰ। সেই দেশকেইখন হৈছে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশ, যিকেইখন বেচিকেলি মুছলিম কাণ্ট্ৰি হয়। আৰু তাত বেলেগ বেলেগ ধৰ্মৰ মানুহবিলাকে হেনো মানে ধাৰ্মিকভাৱে উৎপীড়নৰ সন্মুখীন হৈছে, হাৰাছমেণ্ট পাইছে, আৰু সেইকাৰণে তেওঁলোকক ভাৰতবৰ্ষত মানৱীয়তাৰ খাতিৰত তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰিবলৈ ব্যৱস্থা কৰা হৈছে। আৰু বিশেষভাৱে হিন্দু, শিখ, পাৰ্চী, তাৰপাছত জৈন, খ্ৰীষ্টিয়ান এই মানুহবিলাককহে ভাৰতবৰ্ষলৈ আনিবলৈ সিদ্ধান্ত লোৱা হৈছে। কোনো মুছলিম অনুপ্ৰৱেশকাৰীক এই আইনখনে সাঙুৰি লোৱা নাই। কিন্তু বহুতে ভাবি থকা মতে এই আইনখন কেৱল অসমৰ বাবে প্ৰযোজ্য নহয়, এইখন সম্পূৰ্ণ ভাৰতবৰ্ষৰ কাৰণে প্ৰযোজ্য। কিন্তু বেচিকেলি বিদেশী অনুপ্ৰৱেশকাৰীবিলাক আছে ক'ত ক'ত জানেনে? অসমত আছে, ত্ৰিপুৰাত আছে আৰু ৱেষ্ট বেংগলত আছে। কিন্তু সেই দুখন ৰাজ্যত কিহৰ কাৰণে প্ৰতিবাদ হোৱা নাই? কাৰণ তেওঁলোক তাত বেচিকেলি তাত বাংলাভাষী মানুহে আছে। কিন্তু অসমত বেছি প্ৰতিবাদ হৈ আছে এই কাৰণে যে অসমত বাংলাভাষী মানুহ বেছি হোৱাৰ লগে লগে, বিশেষকৈ বৰাক উপত্যকাত, তেতিয়া কি হ'ব, অসমতে অসমীয়া ভাষা বিলুপ্ত প্ৰায় হ'ব, অসমতে অসমীয়া মানুহবিলাক প্ৰায় সংখ্যালঘুত পৰিণত হ'ব। আৰু কি কি কথাত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈ আছে জানেনে? এটা হ'ল অসম চুক্তি। মই এবাৰ কৈছোঁৱেই যে অসম চুক্তি সম্পূৰ্ণভাৱে ইয়াত অমান্য কৰা হৈছে। আৰু তাৰোপৰি ভাৰতবৰ্ষখন হ'ল ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। আৰু যদিহে ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ ভাৰতবৰ্ষ হয়, তেতিয়াহ'লে কোনোবা বিশেষ ধৰ্মৰ মানুহক গুৰুত্ব দি ভাৰতত নাগৰিকত্ব প্ৰদান কৰাৰ কোনো অৰ্থ নাথাকে। এয়া হৈছে সম্পূৰ্ণৰূপে আমাৰ ভাৰতৰ সংবিধানক অমান্য কৰা এটা কাম। তাৰোপৰি অসম চুক্তিমতে যিটো সময়সীমা নিৰ্ধাৰণ কৰা আছে, অৰ্থাৎ 1971 চনৰ 25 মাৰ্চ, সেইটো হিচাপতে আমাৰ NRCৰ এতিয়া কামবিলাক চলি আছিলে। আপোনালোকে দেখিছে NRC কামবিলাক কিমান দীঘলীয়া হৈছিলে। কিন্তু এতিয়া এইখন বিল যদি কেনেবাকৈ পাছ হৈ যাবলৈ হয়, তেতিয়াহ'লে NRC কামবিলাক সম্পূৰ্ণৰূপে অৰ্থহীন হৈ পৰিব। আৰু অৱশেষত কৈ থওঁ যে এইখন বিল যদি কেনেবাকৈ পাছ হয়, তেতিয়াহ'লে অসমত 1.2 কোটি অনুপ্ৰৱেশকাৰী, বিদেশী অবৈধ অনুপ্ৰৱেশকাৰী থাকি যাব একেবাৰে ভাৰতৰ নাগৰিক হয়। চ' এই বিষয়টো সকলোৱে গুৰুত্ব সহকাৰে অনুধাৱন কৰিবলৈ চেষ্টা কৰক আৰু এই ভিডিঅ'টো তেওঁলোকলৈ শ্বেয়াৰ কৰি দিয়ক, যিসকলে এতিয়াও গম পোৱা নাই যে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 কি হয়।